ৰাইজৰ উদ্দেশ্যে চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। পিছুপাৰাবাসী সকলোলৈ মোৰ ফালৰ পৰা আমাৰ দল পূৰ্বাঞ্চল কৃষ্টিৰ তৰফৰ পৰা বহুত বহুত হিয়া ভৰা মৰম তথা বহাগ বিহুত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিব লৈছোঁ আমাক এই এখন মহান মঞ্চত আমাক আমন্ত্ৰণ কৰিবৰ বাবে। কিন্তু তাৰ আগতে মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ। মই একচুৱেলি মানে এইখন আমাৰ যিটো দল আছে সেই দলত মই অকলেই নাই, আৰু এগৰাকী দল পৰিচালক আছে, তেওঁৰ নাম সুমন ভৰদ্বাজ। তেওঁক মই মঞ্চলৈ মাতিছোঁ। তেওঁ আপোনাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা ফেল'শ্বিপ লাভ কৰিছে এক্টিঙত, থিয়েটাৰত। চ' তেওঁকো মই এই মঞ্চৰ জৰিয়তে আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। লগতে আহোঁতে আজি খুব ধুনীয়া ধুনীয়া মানে পৰিৱেশন দেখিলোঁ মঞ্চত, খুব ভাল লাগিছে। আৰু আপোনালোকৰ এই ঠাইখনৰ পৰা বহুত বহুত প্ৰতিভা আছে, লুকাই আছে। আগতে মই এগৰাকী নৃত্যশিল্পী আপোনালোকৰ মাজৰে মাৰ্টিনা কলিতা দাদাহঁতৰ, তাইক শিকাইছিলোঁ নাচ। তেনেকৈ আগতে নগৰ পৰা আহি পেলাই ৰাস শিকাইছোঁ, পৰিৱেশনো কৰিছে, খুব সুন্দৰ মানে হৈছিলে অনুষ্ঠানটি। চ' তেনেকৈ যদি আপোনালোকেও যদি বিচাৰে, আপোনালোকৰ অভিভাৱকসকল যদি আগবাঢ়ি আহে তো আপোনালোকৰ সন্তানসকল আগবাঢ়ি যাব। চ' সেয়েহে ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে আগুৱাই আহক, আৰু লগতে আমাৰ যিবিলাক সংস্কৃতি আছে, কৃষ্টি সংস্কৃতি আছে, লোকনাচ আছে, আপোনালোকে ধৰি ৰাখিবলৈ চেষ্টা কৰক। চ' মই মাইকটো মোৰ বন্ধু তথা আমাৰ দল পৰিচালক, ময়ো দল পৰিচালক কৰি আছোঁ। লগতে যিখিনি আমাৰ অনুষ্ঠানৰ পৰিৱেশনৰ নৃত্যসমূহ আছে সেইবিলাক মই পৰিচালক কৰিছোঁ। এওঁ আমাৰ দল পৰিচালনা কৰি আছে, তেওঁক মই মাইকটো আগবঢ়াই দিছোঁ। তেওঁ দুআষাৰ ক'ব আপোনালোকক। হয় হয়। তেখেতে দুআষাৰ কোৱাৰ আগতে আমি বিহু কমিটিৰ তৰফৰ পৰা তেখেতলৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব বিহু কমিটিৰ আন এগৰাকী সাংস্কৃতিক সম্পাদক ৰক্তিম ভৰদ্বাজে। আমি সুমন ভৰদ্বাজ ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰথমতে সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে পিজুপাৰা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান এখন সুন্দৰ মঞ্চত আমাক আমন্ত্ৰণ কৰি আনি আমাৰ এই নৃত্য যি আমি লৈ আহিছোঁ সম্ভাৰ, এই নৃত্য সম্ভাৰ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰাৰ যি সুযোগ দিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এতিয়া ভাষণ দিয়াৰ সময় নহয়, কাৰণ আপোনালোকে অধীৰ আগ্ৰহেৰে হয়তো আমাৰ অনুষ্ঠান চাবলৈ ৰৈ আছে। আমাৰ পিছত হিয়া মেডি আহি আছে, আপোনালোকৰ মৰমৰ শিল্পী। গতিকে আমি বেছি পলম নকৰোঁ। আপোনালোকৰ মাজলৈ আমি আজি প্ৰথম আহিছোঁ। গতিকে আশা কৰিছোঁ আমাৰ এই যি নৃত্য অসমৰ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিখিনি আমি যি দেখাবলৈ চেষ্টা কৰিছোঁ সেইখিনি নিশ্চয় আপোনালোকে ভাল পাব। আৰু যদি আপোনালোকৰ দৃষ্টিত আমাৰ নৃত্যত কিবা ভুল দেখা পায় সেইখিনি আপোনালোকে আমাক গঠনমূলক দিহা পৰামৰ্শৰে আঙুলিয়াই দিব, যাতে আমি ভৱিষ্যতে আৰু সেইখিনি ভাল কৰিবলৈ আমি সুযোগ পাওঁ। আমাৰ এই পূৰ্বাঞ্চল কৃষ্টিৰ বৰ্তমান 11 বছৰ চলি আছে। আমি 2010 চনতে আমি পূৰ্বাঞ্চল কৃষ্টি গঠন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই আমাৰ এটা উদ্দেশ্য আছিল যে আমাৰ যি কৃষ্টি সংস্কৃতি, আমাৰ যি লোক সংস্কৃতি, এইখিনি যদি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি যদি দি যাব নোৱাৰোঁ তেতিয়াহ'লে হয়তো ভৱিষ্যত প্ৰজন্মই গম নাপাব আচলতে তিৱা জনগোষ্ঠীৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতি কেনেকুৱা, বা ৰাভা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি কেনেকুৱা, বা হাজংসকলৰ কেনেকুৱা। তো আমি এই 11 বছৰে আমি চেষ্টা কৰিছোঁ যে প্ৰতিটো জনগোষ্ঠীৰ বহুতো ধৰণৰ নাচ আছে, সেই নাচবিলাকৰ আমি কিছু কিছু অংশ আমি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এইবাৰ যদি আমি বেলেগ এটা নাচ কৰিছোঁ, অহা বছৰ হয়তো আমি বেলেগ এটা নাচ কৰিম। চ' তেনেকৈ আমি যিমানখিনি পাৰোঁ এই বৃহত্তৰ অসমৰ কৃষ্টি সংস্কৃতিখিনি দৰ্শকৰ মাজত আমি দেখুওৱাৰ চেষ্টা কৰি আছোঁ। তথাপি বেছি দীঘলীয়া নকৰোঁ, যিহেতু আমি এতিয়া অনুষ্ঠান কৰাৰ সময় হৈ গৈছে। গতিকে আপোনালোকৰ পৰা আমি এজাউৰে হাত চাপৰি বিচাৰিছোঁ, আমাক আশীৰ্বাদ হিচাপে আমি গ্ৰহণ কৰি লওঁ। আমি ৰাকেশ ভৰদ্বাজ ছাৰ আৰু সুমন ভৰদ্বাজ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ কাৰ্যসূচী পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। Long
পালন কৰা হয় মিচিংসকলৰ আলিয়াই লৃগাং উৎসৱ আৰু তেতিয়া মিচিং ভাই ভনীসকলে মনৰ উল্লাসত আছে ডুমৰা বিহু এয়া মিচিং ভাই ভনীসকলৰ ডুমৰা নাচ কাৰ্বি ভাই ভনীসকলৰ এয়া দমাহিকিকা নৃত্য সাধারণ নৃত্য
ভাই ভনীসকলে এয়া ঝুমুৰ নাচ
ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান বহুত ভালদৰে উপভোগ কৰি আছে আৰু উপভোগ কৰিব। পিজুপাৰা আঞ্চলিক ৰঙালী বিহু সন্মিলনক বহুত বহুত ধন্যবাদ। ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰি মোক সন্মান জনোৱাৰ বাবে। সেয়ে মই আৰু দীঘলীয়া নকৰোঁ আৰু আপোনালোক ইয়াৰ পিছত আৰু বহুত সাংস্কৃতিক অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব। আপোনালোকে সকলোৱে উপভোগ কৰক ভালদৰে অনুষ্ঠানবোৰ আৰু সকলোকে কমিটিক বা আমাক সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখিলোঁ। এইখিনিয়ে কৈ মই চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। আৰু ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ শ্ৰুতি সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰিছোঁ। তেখেতক দৰ্শকৰ শাৰীত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
অকণমান হ'বনে? झुकेगा नहीं। पुष्पा